আপোনালোকে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ক'লৈ ওলাইছে বাৰু? হয়, ইয়াত যে হয় দ্বিতীয় অসম সংৰক্ষিত বাহিনীৰ সদৰ কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে হয় যোৰহাট তিয়কৰ ভকত বৈষ্ণৱৰ দ্বাৰা এদিনীয়া কাৰ্যসূচীৰে আমাৰ সদৰ কাৰ্যালয়ৰ নামঘৰত হয় নিসিংহ মুৰাৰী নামৰ এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। হয় আমি এতিয়া সকলো কৰ্মচাৰীবৃন্দ একলগ হৈ হয় ভাগৱত শোভাযাত্ৰাৰ কাৰণে আগবাঢ়িছোঁ। হয় এয়া সকলো দেখিছে, সকলো সাজু হৈছে আমাৰ হয় আমাৰ সুদূৰ যোৰহাট তিয়কৰ পৰা ভকত বৈষ্ণৱ আহিছে। হয় এয়া আমাৰ সকলো কৰ্মচাৰীবৃন্দ সাজু হৈছে। হয় এতিয়া আমাৰ ভাগৱতৰ শোভাযাত্ৰা আৰম্ভ হ'ব। হয় সকলো এয়া ধুতি পাঞ্জাবী গামোচা শৰীৰত লৈ আগবাঢ়িছে। হয় হয় একেলগে সকলোকে লগ পাই বহুত ভাল লাগিল। আপোনালোকলৈ ধন্যবাদ থাকিল। তাৰপিছত হয় 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 এতিয়াও যোৱা নাই আৰু যাত্ৰা এতিয়াও আৰম্ভ হোৱা নাই। খণ্ডা সমাৰ পিছতে হয় হয় হৰি মন্দিৰৰ কামবিলাক আগবঢ়াই আছে। হয় হয় বৈষ্ণৱসকলে হয় 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 এইখন ইমান ধুনীয়াকৈ সজাইছে। বাপৰে ৰ'ব মই আপোনালোকক ওচৰত গৈ দেখুৱাই আছোঁ। এইখন কি ধুনীয়া। সকলোৱে পুৰা ৰেডি পজিশ্যনত আছে গাইজ। মাজতে ভাঙিলে ধনুখনি ৰামে কৌতুকে তুলিলে
সবাৰো